জ্ঞানী লোকে কয়, দেহ শুদ্ধ হ'লে মন শুদ্ধ, মন শুদ্ধই চিত্ত শুদ্ধ, চিত্ত শুদ্ধই আত্মা শুদ্ধ, আত্মা শুদ্ধই কৰ্ম শুদ্ধ, কৰ্ম শুদ্ধই ধৰ্ম শুদ্ধ, ধৰ্ম শুদ্ধ হ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা যায়। সেয়েহে প্ৰিয় শুভাকাংক্ষীসকল, শাৰীৰিক আৰু মানসিক উভয় দিশতে সুস্থ থাকিবলৈ হ'লে সুষম আৰু ৰোগ প্ৰতিষেধক পুষ্টিকৰ খাদ্য খাই নিৰোগী দেহ আৰু ঈশ্বৰ চিন্তাৰে সুস্থ মনৰ অধিকাৰী হ'বলৈ যত্নপৰ হওক। আমাৰ জীৱনৰ প্ৰতিটো শুভ কাৰ্য আৰম্ভ হয় হৃদয়ত মুখৰিত হোৱা পবিত্ৰ প্ৰাৰ্থনাৰে, ঈশ্বৰৰ স্মৰণেৰে। দুখ যন্ত্ৰণাৰ দুখময় সময়তো প্ৰাৰ্থনাই আমাৰ একমাত্ৰ জীৱনী শক্তি। প্ৰাৰ্থনাৰ প্ৰেৰণাতেই জীৱনৰ সৰ্বস্ব হেৰুৱায়ো অৱশিষ্টৰে নতুন জীৱনৰ সন্ধান পাব পাৰি। নিয়মীয়াকৈ কৰা প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰৰ লগত আমাৰ এক নিবিড় সম্বন্ধ গঢ়ি উঠিব পাৰে। এজন প্ৰকৃত বন্ধুৱে আনজনৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়াৰ দৰে আমিও নিজৰ ভাৱনা, চিন্তাধাৰা, মনৰ কথা প্ৰাৰ্থনাৰ জৰিয়তে ব্যক্ত কৰিব পাৰোঁ। আমাৰ মনৰ ভিতৰত লুপ্ত হৈ থকা আত্মবিশ্বাসেই ঈশ্বৰ। একান্তভাৱে হৃদয়ৰ নিভৃতম কোণৰ পৰা আত্মসমৰ্পণ কৰি দৃঢ় বিশ্বাসেৰে কৰা প্ৰাৰ্থনাৰ জৰিয়তে আমি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ। আমাৰ কাম আৰু আচৰণৰ দ্বাৰা ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ প্ৰমাণ দিব পাৰি। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে যদি দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ লগত কথা পতাৰ সুবিধা পায়, তেন্তে নিঃসন্দেহে তেওঁ দেশৰ মুৰব্বীজনৰ পদবীলৈ সন্মান জনাই কথা পাতিব। ঠিক তেনেদৰে সৰ্বশক্তিমান ঈশ্বৰক প্ৰাৰ্থনা কৰোঁতে নম্ৰভাৱে, ভক্তিভাৱে, আন্তৰিকতাৰে ভগৱানৰ তুলনাত আমি যে তেনেই নগণ্য সেই ভাৱ দেখুৱাব পাৰিব লাগিব। আমি যদি বিচাৰোঁ ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনক, আমাৰ প্ৰাৰ্থনা অনুসৰি আমি কাম কৰিব লাগিব। প্ৰাৰ্থনা কৰোঁতে হাত বা শৰীৰৰ কোনো বিশেষ ভংগীৰ কথা নাই, সঠিক মনোবৃত্তিৰহে প্ৰয়োজন। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে থিয় হৈ, বহি, আঁঠু কাঢ়ি, মূৰ দোৱাই বা অকস্মাৎ দুৰ্ঘটনাৰ সময়ত মনতে ভগৱানক স্মৰণ কৰি ভগৱানৰ দয়া বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনাই অসাধ্য সাধন কৰিব পাৰে। প্ৰাৰ্থনাৰ জৰিয়তে নিৰন্তৰে কৰা প্ৰাৰ্থনাৰ ফলত আমি কঠিন সমস্যাসমূহ, জটিল সমস্যাসমূহৰ সন্মুখীন হ'বলৈ সাহস পাওঁ। প্ৰাৰ্থনাই সত্যৰ পথ দেখুৱাই মনলৈ এক আধ্যাত্মিক সামৰ্থ্য আৰু সান্তনা কঢ়িয়াই আনে। এজন উচ্চ পদবীধাৰীৰ লগত আমাৰ বন্ধুত্বটো দূৰৰ কথা, তেওঁক লগ কৰিবলৈও আমি বহু কষ্ট কৰিবলগীয়া হয়। কিন্তু এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাজনক প্ৰাৰ্থনাৰ জৰিয়তে নিশ্চিন্ত মনে যিকোনো সময়তে আমি কাষতে পাব পাৰোঁ। ভগৱান থাকক বা নাথাকক, নেদেখাজনৰ ওচৰত ব্যক্ত কৰি পোৱা মনৰ প্ৰশান্তিয়ে আমাৰ মন মগজুৰ বুদ্ধি দৃঢ় কৰি আমাক শান্ত কৰি ৰাখে। প্ৰাৰ্থনা দীঘলেই হওক বা চুটিয়েই হওক, হৃদয়তাৰে কৰিব লাগে। আমাৰ জীৱনৰ ব্যস্ততাৰ মাজত আমি যিমানেই সোমাই নপৰোঁ কিয়, প্ৰাৰ্থনাৰ বাবে অকণমান সময় ওলোৱাটো দৰকাৰ। প্ৰাৰ্থনাই আমাৰ মনক সকলো সময়তে নিৰাপত্তা বোধ কৰায়। প্ৰাৰ্থনাই আমাক সহনশীল কৰি তোলে। প্ৰাৰ্থনাই আমাৰ আত্মা শুদ্ধ কৰি ৰাখে। আমাৰ জীৱনৰ প্ৰতিটো কৰ্মতে, প্ৰতিটো ক্ষেত্ৰতে ঈশ্বৰৰ মাৰ্গদৰ্শন হ'লে ঈশ্বৰৰ লগত আমাৰ এক দৃঢ় সম্বন্ধ গঢ়ি উঠে। সঠিক নিৰ্ণয় লওঁতে বা জীৱনৰ সমস্যাবোৰৰ সমাধানৰ বাবে
বা নিজৰ পৰিয়ালবৰ্গৰ বাবে, বন্ধুবৰ্গৰ বাবে, দেশৰ মংগলৰ হকে সহায় বিচাৰি আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি কৰা ভুলবোৰৰ বাবে ক্ষমা বিচাৰি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰা উচিত। আৰু ভগৱানে আমাৰ বাবে কৰা ভাল কামবোৰৰ বাবে তেওঁক প্ৰশংসা কৰি আমি তেওঁক ধন্যবাদ দিয়াৰ অভ্যাস গঢ়ি তুলিব লাগে। শেষত ঈশ্বৰৰ সক্ৰিয় শক্তি, পৰমাত্মাৰ সুদৃষ্টি সকলোৰে ওপৰত সদায়ে বিৰাজমান হৈ থাকক, তাৰে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। ধন্যবাদ।